ৰাতিপুৱা শুই উঠি আহিয়ে ধুনুক কলেজৰ পৰা দিয়া ফৰ্মখন ফিল-আপ কৰি ল'লোঁ আৰু চাহ একাপ খাই ল'লোঁ। আজি এই ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ বেলেগ কিবা আৰু বনিলগৈ কিবা, কাৰণ বতৰটো পটককৈ বেয়া হৈ গ'ল। এয়া যে দেখিছে নেমু খাই আছোঁ। ভোক লগা নাছিল কাৰণে ভাত নাখাওঁ বুলি ক'লোঁ, কিন্তু মায়ে মোৰ হাতত এপাটি জলপান দলিয়ালে। আজি এই ভিডিঅ'টো মাক লৈয়ে বনাইছোঁ। এয়া দেখিছে যে সেয়া মোৰ মা। এতিয়া মাৰ লগত যাওঁ বাৰীলৈ মানে ঘৰৰ কাষতে আছে, অলপ পাচলি বুটলোঁ। সেয়া গৈ পৰিলোঁ নহয়। ফোনটো হাতত লৈ আমাৰ জীৱন সম্পৰ্কীয় সকলো কথাই আমি আনজনে ইজনৰ লগত শ্বেয়াৰ কৰি থাকোঁ, কিন্তু মাৰ যে জীৱনটো অলপ বেলেগ। ঘৰৰ সকলো কাম কৰে, নিজৰ বাৰী এখন আছে, ঘৰৰ মানুহকেইটাক বাদ দিও গৰু ছাগলী হাঁহ পাৰৰে ভৰা এখন ঘৰ, সকলো মায়ে অকলে চম্ভালে। আমি যদি কেতিয়াবা কিবা কৰিবলৈ যাওঁ মায়ে হাক দিয়ে, এতিয়া তহঁতি পঢ়াৰ বয়স পঢ়। যদিও কেতিয়াবা মাৰ লগত এনেকৈ সময় কটাওঁ। এয়া মায়ে লৈ গৈছে আমাক বাৰীৰ বস্তুবোৰ দেখুৱাবলৈ। সেইদিনাখন এটা নেমু পুলি আনি দিছিলোঁ, বাহিৰা নেমু। সেই পুলিটোত ফুল ধৰিছে আৰু সৰু সৰুকৈ ফল দুটাও ধৰিছে। সেয়া মায়ে দেখুৱাইছে। এইজোপা কি ভালকৈ নাজানো বাৰু। তাৰ কাষতে আছে এজোপা তেজপাত, সেইজোপাও দেখুৱাইছে। মায়ে এইখিনি লাহে লাহে চাফা কৰি থাকে। যিহেতু ইয়াত বাৰী চাফা কৰা মানুহ নাই, সেইকাৰণে মায়ে অকলেই কৰে আৰু কেতিয়াবা আমি কৰোঁ, যদিও আমি তেনেকৈ বাৰীখনলৈ যাবলৈ ভয় কৰোঁ। মায়ে এফালৰ পৰা বাৰীত থকা সকলো বস্তু আমাক দেখুৱাই গৈছে আৰু আমিও চাই গৈছোঁ। মই ভিডিঅ' কৰি আছোঁ যে মায়ে সেইটো কথা জনা নাছিলে, নহ'লে মায়ে এনেকৈ ভিডিঅ' কৰিবলৈ নিদিলেহেঁতেনে। মায়ে এটা সৰু নেমু দিলে, যিটো মই এতিয়া গৈ কাটি খাম। মা ঘৰত নাথাকিলে আমিয়ে নহয়, ঘৰৰ জীৱ জন্তুকেইটাও থাকিব নোৱাৰে। সেইকাৰণে দেখিছেনে মেকুৰী পোৱালিটো আহি মাক বিচাৰি বিচাৰি বাৰী পালেহি। মায়ে চিঞৰ মাৰিলে ঘৰৰ কুকুৰজনী, মেকুৰীটো, হাঁহজনী, পাৰকেইটা, আনহে নালাগে পথাৰত থকা গৰু ছাগলীকেইটাও আহি ঘৰ সোমাইহি। মাৰ মৰমে নিমাত প্ৰাণীকেইটাকো আপোন কৰি লৈছে। কেৱল সেয়াইহেনে, ঘৰৰ সকলো কাম কৰাৰ পিছতো মা কিন্তু ৰৈ নাথাকে। মাৰ কষ্ট ভাগৰ নাই। এতিয়া দেখিব নহয় টিকলকৈ ইটোৰ পিছত সিটো কামত মা লাগিয়ে যায়। হাবি কাটো বুলি উস্তাদি মাৰি আহি মই ডালিমৰ পুলি এটা কাটি পেলালোঁ। তাকে লৈ মায়ে এতিয়া মোক জাৰি আছে। এই বাৰীখনতে মধুৰি, আম, তামোল, নাৰিকল, টেঙা যিমান য'ত পাৰিছে মায়ে লগাইছে। জলকীয়া পকি আছে। প্ৰত্যেক দিনাখনে ভাতৰ লগত বাৰীৰ পাচলি কিবা এটা নহয় কিবা এটা থাকেই, যিটোত বেলেগ সাৰ দিয়া নাথাকে। গৰুৰ গোবৰ, ছাগলী গোবৰ সেইবোৰ দিয়াই থাকে। সেইকাৰণে অলপ পুষ্টিও সৰহকৈ থাকে আৰু খাবলৈও যে ইমান সোৱাদ হয়। আজিও এয়া কেইডালমান দাংবডি ছিঙি ল'লোঁ। আজি পিছে যিহে ৰ'দ, ওচৰতে থকা এই পোৱালিটো আহি ঘৰ ওলালেহি। এই কঁঠালজোপা যে দেখিছে, এই কঁঠালজোপাৰ কঁঠালবোৰ বহুত বেয়া, লাগে বহুত কিন্তু খাবলৈহে নহয়। এইফালে থকা জলকীয়াজোপাই কেইটামান দেখুৱাইছোঁ দেই। ইটোৰ পৰাই কেইবাজোপাও জলকীয়া আছে, কিন্তু মায়ে যে ভিডিঅ' কৰিবলৈ একদমেই নিদিয়ে। আৰু ভণ্টি লাগি গ'ল টেঙা কটাত, তাই জলকীয়া এটাৰ সৈতে টেঙাটো কাটিলে। আপোনালোককো অলপ দেখুৱাইছোঁ, অলপ লোভৰ পানী পেলাই লওক। ইফালে মা আকৌ বেলেগ কামত লাগি গ'ল। বাৰীৰ পৰা আহোঁতে মায়ে কেইটামান আম, কেইটামান তামোলো বুটলি আনিলে। আৰু যে ৰাতিপুৱা মা ভাগৰ পাণজোপাৰ পৰা পাণো পাৰিছিলে। এতিয়া পাৰিলে ৰ'ব, অলপমান সেয়াও দেখুৱাম। এয়া নেমু অকণমান খাই লওঁ দেই, আপোনালোকে পিছে লোভ নলগাব। আনিছোঁ বাৰীৰ পৰা। এতিয়া ইয়াৰে ধুনীয়াকৈ চব্জি অকণ কৰা। আৰু এটা আছে লাগিছে মানে। এয়া দেখিছে নহয়, এয়া আমাৰ বন্ধু, আমাৰ মা। মায়ে নিজৰ হাতেৰে কৰা বস্তুবোৰ আমাক দেখুৱাই খুব ভাল পায়। আমিও ভাল পাওঁ আৰু সকলোৰে মাবোৰ তেনেকুৱাই ন। অকণমান মই আকৌ মাজতে গৈ বৰ্তাহঁতৰ ঘৰৰ পৰা আহিলোঁগৈ। এয়া জেঠাইহঁতে ঘৰ বনাই আছে, তাকে আপোনালোকক অকণমান দেখুৱালোঁ। ৰ'ব দেই, ইয়াতে ইহঁতৰ ঘৰত পাই গ'লোঁ এই পুৰণা খুন্দনাটো। বিভিন্ন ভিডিঅ'ত দেখোঁ য'ত নেকি আমি আমাৰ জীৱনৰ মুহূৰ্তবোৰ শ্বেয়াৰ কৰি থাকোঁ। সেয়েহে আজি ভাবিলোঁ মাৰ জীৱনৰ অলপ মুহূৰ্ত মই শ্বেয়াৰ কৰি দিওঁ আৰু মায়েনো ঘৰত কি কি কাম কৰি থাকে সেইখিনিও দেখুৱাওঁ। কাৰণ চাকৰি নকৰাকৈতো মায়ে বহুত কিবা কিবিয়ে কৰি থাকে ন, আপোনালোকৰ মাকহঁতেও জানো নকৰে। এয়া চাব, এজন দাদা আহিলে, চুলিৰ বিনিময়ত এইকেইটা আকৌ বাচন দিয়ে। মায়ে ভাতৰ লগত খাবলৈ আচাৰ কৰি থোৱা যে বটলকেইটা ৰ'দাবলৈ উলিয়াইছিলে, পিছে বতৰ বেয়া হৈ আহিলত সেইকেইটাও আনি ভিতৰত সোমোৱালেহি। এয়া চাওক, আজি বৰষুণে মোৰ ভিডিঅ'টো বন্ধ কৰি দিলে। বন্ধ কৰা নহয়, আচলতে এই বৰষুণ জাকৰ বাবেই মই আজি মাৰ ভিডিঅ'টো লৈ আহিব পাৰিলোঁ। মায়ে আকৌ জুইটো কাম কৰে। অৱশ্যে আমাৰ গেছ নথকা নহয়, কিন্তু মায়ে জুইত কাম কৰি ভাল পায়। আনফালে বৰষুণতে তিতি মায়ে গৰু ছাগলীবোৰ চিঞৰি আছে। আজিৰ এই ভিডিঅ'টো ইমানেই দেই। আপোনালোকে চোৱাৰ বাবে ধন্যবাদ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যে মোৰ মাৰ দৰে প্ৰত্যেকগৰাকী মা কুশলে থাকে। আৰু আপোনাৰ মাৰ বিষয়েও কমেণ্টত লিখিবলৈ নাপাহৰিব।